নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেল সংগীজ ব্লগলৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। বহুত দিন হ'ল ভিডিঅ' দিব পৰা নাছিলোঁ, যিহেতু মোৰ গা বেয়া আছিল, গতিকে মই ভিডিঅ' দিম বুলিও দিব পৰা নাছিলোঁ। এয়া আপোনালোকৰ বাবে আজি নতুন ভিডিঅ' লৈ আহিছোঁ। এইটো হৈছে ৰঙাপাৰা ৰাস্তা। আমি তেজপুৰৰ পৰা ৰঙাপাৰা ৰাস্তাৰে গৈ আছিলোঁ আৰু এয়া আমি এতিয়া লখিমপুৰ ৰাস্তাৰে যাম আৰু চিধা গ'লে আমি নামেৰি ৰাষ্ট্ৰীয় উদ্যানলৈ যাব পাৰিম। আৰু এতিয়া আমি লখিমপুৰ ৰাস্তাৰে বিশ্বনাথ চাৰিআলি যোৱা ৰাস্তাৰে আমি যাবলৈ লৈছোঁ আৰু আমি আজি বিশ্বনাথ ঘাটলৈ যাম। বন্ধু বান্ধৱীসকল, আপোনালোকে ভিডিঅ'টো চাই থাকিব শেষলৈকে। এক সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মাজে মাজে আমি বিশ্বনাথ ঘাটলৈ বুলি যাত্ৰা কৰিছোঁ আৰু আপোনালোককো লৈ যাম। ময়ো কেতিয়াও গৈ পোৱা নাই বিশ্বনাথ ঘাটলৈ, এয়া প্ৰথমবাৰৰ বাবে যাবলৈ আহিছোঁ আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, তেতিয়া হয়তো দেখিবলৈ পাব মোৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোকে বিশ্বনাথ ঘাট। যিসকলে দেখিছে তেওঁলোকেতো জানে আৰু যিসকলে দেখা নাই এখন নতুন এটা পৰিৱেশ দেখিবলৈ পাব। আৰু যদি ভিডিঅ'টো আপোনালোকে চাই ভাল পায় তেতিয়াহ'লে মোক লাইক কমেণ্ট কৰিব, লগতে মোৰ চেনেলত অহা নতুন বন্ধু বান্ধৱীসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। আহক বন্ধু বান্ধৱীসকল, আজি এক নতুন পৰিৱেশৰ মাজলৈ আপোনালোকক লৈ যাওঁ। এয়া বন্ধু বান্ধৱীসকল, আমি বিশ্বনাথ ঘাটত উপস্থিত হ'লোঁ। এইটোৱে হৈছে বিশ্বনাথ ঘাট। ইয়াত বহুত নাও আছে আৰু নাৱেৰে মানুহে ইটো পাৰৰ পৰা সিটো পাৰলৈকে যাত্ৰা কৰে আৰু সিটো পাৰে এটা সৰু দ্বীপ সদৃশ ঠাই আছে, তাতে মানুহে পিকনিক খায় আৰু মন্দিৰো আছে কেইটামান, বহুত পৌৰাণিক মন্দিৰ আছে তাতে দুটামান। আৰু সেইটো পাৰলৈকে আমি ইয়াত নাৱত উঠি সেইটো পাৰলৈকে যাম। এয়া ব্ৰহ্মপুত্ৰ বুকুত আমি নাৱেৰে যাত্ৰা কৰিম আনটো পাৰলৈ। বন্ধু বান্ধৱীসকলক চাই থাককচোন, কি সুন্দৰ পৰিৱেশ, চাৰিওফালে পানীৰ মাজত আমি ইয়াত নাৱেৰে সেইটো পাৰলৈকে গৈ আছোঁ। এইবোৰ শিলৰ মাজে মাজে পানী আৰু ধুনীয়া এটা পৰিৱেশ। মই কেতিয়াও অহা নাছিলোঁ আগতে আৰু সঁচাকৈয়ে এক মনোৰম দৃশ্য। আপোনালোকে উপভোগ কৰক মোৰ চেনেলৰ জৰিয়তে। আৰু বন্ধু বান্ধৱীসকল, সেইটো পাৰে আপোনালোকক কি কি দেখুৱাব পাৰোঁ ভিডিঅ'টো, সেয়ে শেষলৈকে চাই থাকিব। এয়া হৈছে আবেলিৰ দৃশ্য, বিশ্বনাথ ঘাটৰ দৃশ্য এয়া আবেলি সময়ত। আৰু এইটো হৈছে
বাবা বিশ্বনাথৰ মন্দিৰ। বিশ্বনাথ ঘাটৰ পাৰতে আছে এই মন্দিৰটো আৰু খুবেই পৌৰাণিক মন্দিৰ এইটো। আপোনালোকে চাওক ভালদৰে, আৰু যদি আপোনালোকে কেতিয়াও অহা নাই ইয়ালৈকে তেতিয়াহ'লে এবাৰ আহক আৰু খুবেই ভাল পাব এই পৰিৱেশটো আপোনালোকে। যি আমি ইয়াত আহি পাওঁতে আবেলি হৈছিলে, গতিকে আমি ইয়াত ভিতৰত প্ৰৱেশ কৰা নাছিলোঁ আৰু বাহিৰৰ পৰাই আপোনালোকক দেখুৱাওঁ বুলি এটা ভিডিঅ' কৰি ল'লোঁ। আৰু বন্ধু বান্ধৱীসকল, এতিয়া আমি আকৌ উভতনি যাত্ৰা আৰম্ভ কৰিম। এতিয়া আপোনালোকে ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।